সকলোকে ফাইনেন্স এছএমই চেনেললৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ ভিডিঅ'ত ডিপোজিট ইনচুৰেঞ্চৰ কথা আলোচনা কৰিছিলো। এই ভিডিঅ'টো তাৰ সেকেন্ড পাৰ্ট। ভিডিঅ'টোত আগবঢ়াৰ আগতে ফাৰ্ষ্ট পাৰ্টৰ ৰিকেপ এটা কৰি লওঁ। ভাৰতত থকা সকলো বেংক DICGC আন্ডাৰ হয়। ডিপোজিট ইনচুৰেঞ্চে আপোনাৰ সকলো ধৰণৰ ডিপোজিটৰ কভাৰ দিয়ে। সেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট, ৰেকাৰিং ডিপোজিট, ফিক্সড ডিপোজিট। আপোনাৰ একাউণ্টত জমা টকাৰ মাত্ৰ 5 লাখ টকাৰহে ইনচুৰেঞ্চৰ কভাৰ আছে। ৰিজাৰ্ভ বেংকে যদি আপোনাৰ বেংকৰ ওপৰত মনিটৰিং লগাই দিয়ে 90 দিনৰ ভিতৰত ডিপোজিট ইনচুৰেঞ্চৰ 5 লাখ টকা পাব। এতিয়া ডিপোজিট ইনচুৰেঞ্চৰ সেকেন্ড পাৰ্টলৈ আহোঁ। কেনেকৈ জমা টকাখিনিৰ ওপৰত মেক্সিমাম প্ৰটেকশ্যন ল'ব পাৰিব আৰু সেই প্ৰটেকশ্যন পাবলৈ কি টাৰ্মছ এণ্ড কণ্ডিশ্যন ফ'ল' কৰিব লাগে এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। ডিপোজিট ইনচুৰেঞ্চৰ মাত্ৰ 5 লাখ টকাৰহে ইনচুৰেঞ্চৰ কভাৰ আছে। যদি আপোনাৰ জমা টকা 5 লাখতকৈ বেছি হয় তেতিয়া বাকী টকাখিনি মাৰা যাব পাৰে। গতিকে সেইটো নহ'বলৈ ডিপোজিট ইনচুৰেঞ্চৰ প্ৰটেকশ্যন কেনেকৈ পাব? এনচাৰটো হ'ল বেলেগ বেংকত একাউণ্ট খুলিলে প্ৰটেকশ্যন পাব। জমা টকাখিনি ডিফাৰেণ্ট কেপাচিটি, ডিফাৰেণ্ট ৰাইট হিচাপত জমা থাকিব লাগিব। পইণ্টকেইটা তলত ভালদৰে বুজাই গৈ আছোঁ। প্ৰথমতে ফাৰ্ষ্ট পইণ্টটো, যদি এটা বেংকৰে এটা ব্ৰাঞ্চত সকলো টকা ৰাখে বা সেই বেংকৰে বেলেগ ব্ৰাঞ্চত ৰাখে, ধৰি ল'লো আপোনাৰ নিজৰ নামত SBI বেলেগ ব্ৰাঞ্চত একাউণ্ট আছে স্ক্ৰীনত দেখাৰ দৰে, আৰু এই গোটেই একাউণ্টৰ টোটেল যিমানেই নহওক সকলো মিলাই কেৱল 5 লাখ টকাৰহে ডিপোজিট ইনচুৰেঞ্চ পাব। এতিয়া যদি SBIৰ বেলেগ ব্ৰাঞ্চৰ একাউণ্টত নাৰাখি বেলেগ বেংকত একাউণ্ট খুলিলে গোটেই চিনাৰীটো চেঞ্জ হৈ যায়। যদি এক্সিছ বেংক, SBI ইত্যাদি এইবোৰ বেলেগ বেংকত একাউণ্ট থাকিলে গাইপতি প্ৰতিটো বেংকতে ডিপোজিট ইনচুৰেঞ্চৰ 5 লাখ টকাৰ ইনচুৰেঞ্চৰ প্ৰটেকশ্যন পাব। স্ক্ৰীনত দিয়াৰ দৰে এটা বেংকতে আটাইবোৰ টকা ৰাখিলে বা এটা বেংকতে বেলেগ ব্ৰাঞ্চত একাউণ্টত টকা ৰাখিলে ৰেড জোন মানে ডেঞ্জাৰ জোনত থাকিব লাগিব, আৰু এইফালে গ্ৰীণ জোনত থাকিবলৈ অৰ্থাৎ সুৰক্ষিত হৈ থাকিবলৈ বেলেগ বেংকত ডিপোজিট থাকিলে প্ৰতিটো বেংকতে ডিপোজিট ইনচুৰেঞ্চৰ 5 লাখ টকাৰ কভাৰেজ পাব। গতিকে ছেফ থাকিবলৈ হ'লে বেলেগ বেংকত টকা থাকিলে ভাল, আৰু এটা বেংকতে আটাইবোৰ টকা ৰাখিলে ছেফ নহয়। এতিয়া আহিল সেকেণ্ড পইণ্ট, ডিপোজিট ইনচুৰেঞ্চ হেল্ড ইন ডিফাৰেণ্ট কেপাচিটি এণ্ড ডিফাৰেণ্ট ৰাইট। এটা এক্সাম্পলেৰে পইণ্টটো এক্সপ্লেইন কৰিলে ভাল হ'ব। ধৰি ল'লো অসীম বদলি নামৰ মানুহ এজনে এটা বেংকতে বা সেই বেংকৰে বেলেগ ব্ৰাঞ্চত নিজৰ নামত একাউণ্ট খুলিলে, আৰু আকৌ ফাৰ্ম এখনৰ পাৰ্টনাৰ হিচাপে বা গাৰ্জেন হিচাপে বা এটা কোম্পানীৰ ডাইৰেক্টৰ হিচাপে বা ট্ৰাষ্টৰ ট্ৰাষ্টি হিচাপে বা তেখেতৰ ৱাইফৰ লগত জইন একাউণ্ট খুলিলে। এই গোটেইবোৰ একাউণ্ট একেটা বেংকতে থকা স্বত্বেও এটা 5 লাখ টকাৰ ডিপোজিট ইনচুৰেঞ্চৰ কভাৰেজ নধৰি প্ৰতিটো একাউণ্টতে বেলেগ ডিপোজিট ইনচুৰেঞ্চৰ কভাৰেজ পাব। ইয়াকে কোৱা হয় ডিপোজিট হেল্ড ইন ডিফাৰেণ্ট কেপাচিটি এণ্ড ডিফাৰেণ্ট ৰাইট। সেইকাৰণে প্ৰতিটো একাউণ্টতে পৃথকে ডিপোজিট ইনচুৰেঞ্চৰ কভাৰেজ পাব। স্ক্ৰীনত এটা ইলাষ্ট্ৰেশ্যন দিয়া হৈছে। অসীম বদলৈ নামৰ মানুহজনে ছেভিংছ একাউণ্টত, কাৰেণ্ট একাউণ্টত, FDত এইবোৰত বেলেগকৈ এমাউণ্ট ডিপোজিট কৰিছে। ইণ্ডিভিজুৱেলি নিজৰ নামত ছেভিংছ একাউণ্টত 50,000 ৰাখিছে, কাৰেণ্ট একাউণ্টত 2 লাখ ৰাখিছে, FDত 3,80,000 ৰাখিছে। এনেকৈ ফাৰ্মৰ পাৰ্টনাৰ হিচাপে, গাৰ্জেন হিচাপে মাইনৰ ৰাজৰ নামত আছাম কোম্পানী এটাৰ ডাইৰেক্টৰ হিচাপে তেখেতৰ ৱাইফ ডিম্পীৰ লগত জইন একাউণ্টত ডিপোজিট কৰিছে। ইয়াত অসীম বদলৈৰ নামত একাউণ্ট থাকিলেও পাৰ্টনাৰ হিচাপে, গাৰ্জেন হিচাপে, ডাইৰেক্টৰ হিচাপে বেলেগ অধিকাৰ আৰু বেলেগ সক্ষমতাত ধৰি লোৱা হয়। গতিকে অসীম বদলৈৰ একাউণ্টবোৰ ডিফাৰেণ্ট কেপাচিটি আৰু ডিফাৰেণ্ট ৰাইট ভিত্তিত ডিপোজিট ৰখাৰ কাৰণে প্ৰতিটো একাউণ্টতে 5 লাখ টকাৰ ডিপোজিট ইনচুৰেঞ্চৰ কভাৰেজ পাইছে। এতিয়া আহিল ফাইনেল ৰিমাৰ্ক। ভৱিষ্যতত কি হ'ব কোনেও ক'ব নোৱাৰে। PMC বেংক, য়েছ বেংকৰ দৰে যিকোনো বেংকৰ নাম আহিব পাৰে। গতিকে সজাগ হৈ থকাটো খুবেই জৰুৰী। গতিকে বেলেগ বেংকৰ বেলেগ ব্ৰাঞ্চত মাল্টিপল একাউণ্ট থকাটো বেষ্ট। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰিব, আৰু কিবা জানিবলৈ থাকিলে কমেণ্ট কৰি দিব, আৰু এনেকৈ ফাইনেন্স এছএমই চেনেলটো চাই থাকিব। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।